Dolamara along inut adivasi Mahesh orang ametanga piso apan nopakpen arpran chamurde. Lakain kora trok dwar bagri constituency ka parlo Dolamara japo juri adivasi arong along. Inut Mahesh orang ametang achora pokali tang pinki orang apan nopakpen arpran armudet pusi. Firangke tumbirta ridunlong. Lapen ametang piso apan nopakpen arpran armudet pen. Ametang amatsi Dolamara police station along damjui pusi birta ridunlong. Lapen bangso teng pen Dolamara police station atum apora teng pen adima ground pale damsi arona teng pen claim pon lo lapen postmortem japan dipuansi pon lo pusi Dolamara police station osi kolindronat pen ferang kathing lo ningje pon lapen lapua dungarai tum pen ferang ke tum karjo hut nangga thandun ke majok ta pinki orang apan arpran karmura hut ke thekdon long le pusi ferang kathing lo ningje pon lapen ke Mahesh orang ke apiso bahini la nona kimia pan ke kache pachor ajir dingo elang ceklo joni baksi dolang pusi kalitang pinki urang asar pipen firang keting lo chethandon lapen pu non apran kedam joya cekle marpen sorkar apan kachoning rike Mahesh urang apan ke justice longwek nangji lapen fasi pivek nangji pusi sorkar apan chuning ripon নামটো কি কাবা আটক কৰিছে নি কাজিয়া কৰে ছোৱালীটো কৈছে মা বোলে মই ইয়াতে থাকোঁ তোৰ জোৱাইটো আহি থাকিব গৈ থাকিব মোৰ দুটা ছোৱালী আছে এনেকৈ ক'লে জোৱাইটোকো মন আছে এই নামটো কি আপোনাৰ ছোৱালীজনী হেৰি ভনীমাই কি লিখে আগতেতো আমাৰ থাকোঁতেতো আগতে গোৱালা আছিলে মোৰ ছোৱালী এতিয়াতো মুণ্ডা জাতি গুচিলে নহয় জোৱাইটোতো নাই এতিয়া যোৱাটো ওৰাং হয় কিন্তু আগৰটো চেন্নাই গৈছিলে তাতে ঢুকালে এতিয়া যিজন আছিলে সেইজন নামটো কি টিংকু কি কাৰণে কাজিয়া লাগিলে কি কাৰণে মানে তাক কৈছে বোলে বল তাতে বল কৈছে দেই তেতিয়া ছোৱালীজনী কৈছে মোৰ গাটো ভাল লগা নাই জ্বৰ আছে খোৱা দোৱা নাই মই ইয়াতে থাকিম তাৰপিছত মই গুচি যাম সি নামানে ছোৱালীজনীক ল'বলৈ খোজে তাৰ ডাঙৰ মাইকীটো খেচ কৰি থাকে তো ছোৱালীকেইটা দুটা সৰু সৰু আছে সিহঁতিও কান্দি থাকে মই অকলে আছোঁ মোৰ ছোৱালী হয় জোৱাইটো নাই সেইটো কাৰণে মানে ছোৱালীজনী ক'লে সি মানা নাই এতিয়া মানে ইমান দিনত আহি পেলাই এনেকুৱা কৰিব মই নাজানো মই খৰিকেইটা আহিছোঁ বাঁহটোতো মই খালি পেলাই তাতে বিচনা পাৰি পেলাই শুই গ'লোঁ কেতিয়াবা গৰমতে পানীত মানুহটো মানে মাথাটো বিষ কৰিলে তেতিয়া শুই গ'লোঁ শুই পেলাই আৰু ছোৱালীজনী কিবা কাম কৰি আছে মই মানে সেইটোৱে ভাবিলোঁ ইফালে ভিতৰত কি কাটিলে কি কৰিলোঁ পিছত মই মনত কৰিছোঁ ছোৱালীজনীতো নাই মই পেলাই চাইছোঁ মানে কিহত কাটিলে মানে সেইটো থানাত লৈছিল আগতেও কাজিয়া লাগি থাকে নেকি আগতেই কাজিয়া লাগি থাকে মানে ছোৱালীজনীক গ'লে তাৰ ডাঙৰ মাইকীটো মানে নাই খেচ কৰে মানে সেই মানুহজনে আৰু মানুহ বিয়া পতা আছে তাতো তিনিটা ছোৱালীয়ে আছে ডাঙৰ আৰু এটা ল'ৰা আছে তথাপি মোৰ ছোৱালীটোৰ কাৰণে জুলুম মানে নিবলৈ লাগে তাক মানে লাগে এইটো মোৰ ছোৱালীটোকে তাৰ ঘৰ কোন জেগা সেইটো আগতে দোকান দিছে আপোনাৰ ছোৱালীও কেঁচুৱা আছে নেকি আছে দুইটা আছে দুটা ঠিক আছে হ'ব আমুকে মানুহ মানে আমাৰ আমুক মানে কোনজন এইটো মানে টিম্পু ওৰাঙে বোলে কিবা আমাৰ ছোৱালীজনীক কাটি পেলালে বোলে ডিঙিতে এতিয়া আমি চবেই ৰাইজে মিলি আহিলোঁ চালোঁ হয় মানুহটো লগ পোৱা নাই এতিয়া মানুহটো ক'ত গ'ল এতিয়া গম নাপাওঁ মানে আহি পেলাই চাইছোঁ হয় আৰু আমি আৰক্ষীক মানে হেৰি ধৰক খবৰ দিছোঁ এই ছাৰহঁতি আহিছে আহি পেলাই তদন্ত কৰি আছে কি বিচাৰে আপোনালোকে আমিতো ন্যায় বিচাৰোঁ আমি এনেকুৱা মানুহক মানে আমি গাঁৱতে থাকিব দিব নালাগে বুলি ভাবিছোঁ আৰু এনেকুৱা মানুহ যদি হয় তো ফাঁচিহে দিব লাগে মানে এইটো কাৰণে মানে আমি গোটেই ৰাইজটো একেটা আছোঁ আৰু মানে সিহঁতক ফাঁচি দিব লাগে এতিয়া ক'ত আছে মানুহটো আমি গম নাপাওঁ যে ক'ত পলাই গ'ল কি কথা কৈছে এতিয়া থানাতে আছে বুলি ক'বা আছে বুলি ইমানটো গম নাপাওঁ বাৰু কিন্তু ছাৰেহঁতি গম পাব ছাৰে আহিছে সিহঁতি তদন্ত কৰি আছে দুজন বিয়া পাতিছে বুলি শুনিছোঁ হয় মতা মানুহ আছিলে এইটো পিংকি মুণ্ডা বুলি
এতিয়া যোনটো মাৰ্ডাৰ কৰি দিলে সেইটো ইয়াৰো মানে সিও মানে কিবা বিয়া ঘৰৰ পাতিছিলে মানুহটো আগতে মৰিল ন? আগতে মৰিলে তাৰপিছত মানে সেই টিম্পু ওৰাঙে মানে ইয়াক আকৌ বিয়া পাতিছিলে। বিয়া পাতি জোৰ জবৰদস্তি লৈ পেলাই অ। কেইদিনমান জোৰ ৰাখিলে ঘৰত। জবৰদস্তি বিয়া পাতিছিলে তেনেকুৱা মানে শুনি পাইছিলোঁ উম। তেতিয়া মানে এটি বিয়াটো পতা নাই এনেই লৈ গৈছে ঘৰত যেনিবা হেৰি ভালছে ফুচলাই মেলি লৈ গৈছিলে কেইদিনমান ৰাখিলে ঘৰত উম। তাৰপিছত মানে এই কেইদিন হৈছে 2 দিনমান 3 দিনমান হৈছে বোলে এনেকুৱা শুনি পোৱা মানে আমিতো দেখি পোৱা নাই বাৰু এতিয়া কি কাজিয়া হৈছে কিবা হৈছে নেকি ইহঁতৰ ঘৰত এতিয়া মানে সি ঘৰ গুচি আহিলে যোনটো পিংকি মুণ্ডা বুলি এতিয়া যোনটো মাৰ্ডাৰ কৰি দিলে ঘৰ গুচি অহাৰ পিছত মানে এতিয়া সি নিজে আহি পেলাই কি ঘৰ যাবিনে নাই এনেকুৱা কিবা এটা কিজানি সিদ্ধান্ত লৈছিলে সি নাযাম বুলি ক'লে কিজানি সেইকাৰণে মানে তাক মাৰ্ডাৰ কৰি দিছে